এই দিনটোৰ বাবে আমি কিমান হেঁপাহেৰে ৰৈ আছিলোঁ সেয়া হয়তো আপোনালোকক ভাষাৰে কৈ বুজাব নোৱাৰিম। আৰু এই দিনটো ওচৰ চপাৰ লগে লগে সকলোৰে গাত মানে তত নাইকিয়া নিচিনা হৈ আছিল। এই দিনটো মানে কি জানেনে, ধুনু বেটাৰ যিহেতু এতিয়া 6 মাহ সম্পূৰ্ণ হ'ল আৰু 6 মাহ ধৰি মানে জন্মৰ পৰা সি আমাৰ ঘৰত অহাই নাছিলে আৰু এতিয়াহে সি আমাৰ ঘৰত প্ৰথমবাৰৰ বাবে আহিব। আৰু সঁচাকৈ এই দিনটোৰ কাৰণে আমি বহুত মানে আগ্ৰহেৰে ৰৈ আছিলোঁ। আৰু এনেকুৱা নহয় যে ধুনু বেটাক আমি লগ নাপাওঁ, তাক সদায় লগ পাওঁ, সদায় তাৰ লগতে থকাৰ নিচিনাই হয়, কিন্তু প্ৰথমবাৰ যিহেতু আমাৰ ঘৰত আহিব তাৰ ফূৰ্তিটো এটা বেলেগ হৈ আছিলে। আৰু এয়া আমি সকলোৱে মিলি, ওচৰৰ ভাইটি ভণ্টি হওক, ঘৰৰ সকলোৱে মিলি আমি আগদিনাখন বহুত ৰাতিলৈকে কাম কৰিলোঁ। আনকি ৰাতিপুৱাও মানে নেক্সট দিনাখনো আমি ৰাতিপুৱা একেবাৰে খুব ধুনীয়াকৈ এইবিলাক কামখিনি কৰি মেলি শেষ কৰিলোঁ। আৰু এই ভিডিঅ'খিনি কৰি ৰখাৰ এটাই কাৰণ, যাতে ধুনু বেটাই যেতিয়া ডাঙৰ হৈ ভিডিঅ'খিনি চাব তেতিয়া সি বুজিব সি আমাৰ বাবে কি আৰু তাক আমি কিমান বেছি ভাল পাওঁ। বাৰু প্ৰগ্ৰামৰ ভিডিঅ'খিনি মই নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ। আজিলৈ আহিছোঁ, আকৌ লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত।